বাৰীতে মাৰিম পাক বিচাৰি আনিম শাক মোৰ নিচিনা নাপাবি মোৰ বুকুতে সোমাই থাক আয়ৈ আজিকালি গানবোৰ যিহে হ'ল চব একদম ৰোমান্টিক দেই মনটো একেবাৰে সেই আগৰ দিনলৈ গুচি যায় আমাৰ সেই ফুলমতীৰ বাপেকে মোক কমখন জোকাইছিল নে আগতে টপা মূৰটো লৈ আমি তাক ফুটবল বুলি কমটি হাঁহিছিলোঁ কিন্তু আগতে আমাৰ বহুত মৰম চেনেহ আছিল দেই আজিকালি সেই অনবৰতে অকল কাজিয়াই লাগি থাকে আৰু এই খক স্বভাৱটোৰ কাৰণে মোৰ মানুহটোক আজিকালি সমূলি দেখিব নোৱাৰোঁ মা অ' মা কি কৰি আছনো তই কিবা এটা খাবলৈ দে ভোক লাগিছে মোৰ অথনি পোনে জলপানকেইটা খাবলৈ বহিছিলোঁহে দেউতাই ভোক লাগিছে বুলি কৈ গোটেইখিনি খাই পেলালে তয়ো সেই খকুৱা বংশধৰে অ' হেৰৌ ভাতগাল ভৰাই গৈছিলিহে আৰু সেই বাপেৰেটো অকল খাব আৰু হাগিব তাৰ বাদে একো কাম নাই কি যে ঘৰ এখনত সোমালোহি অ' কৃষ্ণ কৃষ্ণ ওলাওঁতেও খাওঁ সোমাওঁতেও খাওঁ মুঠতে এইখন ঘৰত দিনৰ দিনটো অকল খাওঁ 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 অ'ৰা কিবা খোৱা কথা পাতি থকা শুনিলোঁ কিবা বনাইছা হ'বলা বৰ ভোক লাগি আছে অ' কালি চেপেটাও সেই বাটতে লগ পাই মোক কৈছে আইঐ মানুহটো বোলে শুকাই খিনাই গৈছে এয়াহে খোৱা বোৱাটো সময়ত নাপাওঁৱেই দুদিনমানৰ পিছত হাড়ে চালে লাগিমগৈ আৰু ঠক ঠক হেৰ' চেপেটা নামটো যেনেকৈ তাৰ আৰু মানুহটোও সি চেপেটা সেইকাৰণেতো এনেহেন ফুটবল যেন মূৰটো লৈ থকা আৰু খাটিহেন পেটটো লৈ থকা মানুহটো কি শুকাই যোৱা দেখিলে আয়ৈ দেখি উফ কৃষ্ণ ইমান যে তৰ্ক কৰিব পাৰা নহয় তোমালোকে হেই মই ঘৰত ভাত চাত নাখাওঁৱে দিয়া অ' মা পইচা দিয়া মোক মই বাহিৰতে খাই আহোঁ আৰু তোমালোকে যিমান তৰ্কাতৰ্কি লাগিব আছে এতিয়াই লাগি যোৱা তোমালোকৰ এই কাজিয়াবোৰ শুনি শুনি ময়ে কমজুৰি হৈছোঁগৈ আৰু হয় অ' এই চবৰ লগত মুখ চুপতি মাৰি কিবা জানো লাভ আছে ময়ো যাওঁ সেই বিপুলৰ হোটেলতে কিবা এটা খাই লওঁ এই চব য'ত যায় গৈ থাকক আকৌ হাগিব লাগিছে বুলি দৌৰ মাৰি নাহিব বাপেকো কমজুৰি জীয়েকো কমজুৰি মইহে মাত্ৰ ঘৰখনত সুস্থ হ'বলৈ আছোঁ অ' দিনৰ দিনটো বেছিভাগ সময় অকল বনোৱা আৰু খুৱাওঁতেই যায় সিহঁতক তথাপিও মানে গুণ নাই অ' ইহঁতৰ দেখিছেনে বন্ধুসকল এই খকুৱা ৰাজ্যত সোমাই পিনে মোৰ কি অৱস্থা হৈছে ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব দেই আৰু সেই কাষতে যে আছে ঘণ্টাটো ঠাংকৈ বজাই দিব তেতিয়াহে আমাৰ এই খকুৱা পৰিয়ালটোৰ বিষয়ে আপোনালোকে আৰু গম পাই থাকিব